লেগ পিচটো এনেকৈ ধৰি ল'ব লাগে। ৰাইজসকল, আজি ৰাতিৰ ভাত সাজ ইয়াত মাটি দালি স্পেচিয়েল আজি লেগ পিচ। প্ৰথমে লেগ পিচটোকো টেষ্ট কৰি চাই লওঁ। মজা। যিমানখিনি দেখা পাইছে চব খতম কৰি দিম আজি। মজা মজা মজা। ৰাইজসকল, আপোনালোকৰ খোৱা বোৱা হ'লনে নাই? এইটো হৈছে মাটি দালি। কোনোটো কম নহয়। লেগ পিচটো এনেকৈ ধৰি ল'ব লাগে। আপোনালোকক অকণমান লোভ লগাই দিওঁ, বেয়া চেয়া একেবাৰে নাপাব দেই। মজা। খতম কৰিম বুলি কৈছোঁ নহয়, খতম কৰিম আজি। গালি চালি নাপাৰিব আকৌ এক্সাৰচাইজ কৰোঁ বুলি দেই। অকণমান মনোৰঞ্জন দিবৰ কাৰণে আপোনালোকক মজা। হাদি তামাম টেষ্ট। মাংস খালে এনেকেই খাব লাগে, বেছি জোল চোল কৰিব নালাগে, একদম গ্ৰেভি। মাৰা আৰু তামাম। Ada lagi lu.
আজি ভগৱানে ভাল মিলাইছে মজা লেগ পিছৰ সোৱাদৰ কথাটো জানেই তামাম মজা লাগিল হৈ গৈছে Thank you, Paul. বহুত মজা লাগিলে ৰাইজসকল ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব দেই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ গোটেইকেইটা মাৰি দিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বলৈ নাপাহৰিব অকণমান লোভো লগাই দিছোঁ আপোনালোকক বেয়া চেয়া একেবাৰে নাপাব দেই ৰাতিৰ সাঁজটো দেখাই দিলোঁ আৰু আপোনালোকক আইটেমবোৰ আৰু বেছি আইটেম নাই এইটো আৰু ব্ৰইলাৰ চিকেন মাটি দালি ভগৱানে যি মিলাইছে আৰু ৰাতি বাছ টেংকি ফুল